নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি 14 মাৰ্চ তাৰিখে অসম টেট নিযুক্তিৰ খুব এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন প্ৰকাশ পাইছে। ইমান কেইদিন কোনো অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ পোৱা নাছিল। মাৰ্কশ্বিট চাৰ্টিফিকেট কেতিয়া দিব, অৰিজিনেল মাৰ্কশ্বিট চাৰ্টিফিকেট কেতিয়া দিব, ক'ৰ পৰা আপোনালোকে পাব, ইয়াৰ বিষয়ে আজি 14 তাৰিখে এটা খুবেই গুৰুত্বপূৰ্ণ নটিফিকেশ্যন জাৰি হৈছে অসম সৰ্বশিক্ষা অভিযান মিছনৰ তৰফৰ পৰা। আজি ইয়াত আপোনালোকে তাৰিখটো চাই আছে 14 তাৰিখে, যে আপোনালোকৰ যিখিনি অৰিজিনেল মাৰ্কশ্বিট চাৰ্টিফিকেট আছিল LP UP যে আছিল তেওঁলোকে কি কৰা হ'ব, ইমান কেইদিন কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ পোৱা নাছিল যে কেতিয়া দিব, ক'ৰ পৰা আপোনালোকে ল'ব পাৰিব। এইটো চাৰ্টিফিকেট মেইনলি দিয়া হ'ব আপোনাৰ, ইয়াত যদি আপুনি চাই এইটো 21 মাৰ্চৰ পৰা আৰম্ভ কৰি 31 মাৰ্চলৈকে চাৰ্টিফিকেটখিনি প্ৰভাইড কৰা হ'ব, আপোনালোকক ইছ্যু কৰা হ'ব। তেতিয়া আপোনালোকে চাৰ্টিফিকেটখিনি ক'ত পাব, নিজৰ নিজৰ হোম ডিষ্ট্ৰিক্টত বা যিবিলাক ডিষ্ট্ৰিক্টত আপুনি টেট এক্সামটো দিছিল, এপিয়াৰ হৈছিল, এই জিলাৰ বিদ্যালয় পৰিদৰ্শক, স্কুল ইন্সপেক্টৰ অফিচ বা ডিৰ যিবিলাক কাৰ্যালয় তাৰ পৰা আপুনি নিজৰ অৰিজিনেল মাৰ্কশ্বিট চাৰ্টিফিকেটখিনি ল'ব পাৰিব বা আপোনাক প্ৰভাইড কৰা হ'ব। তো এইটো আজি এটা খুবেই গুৰুত্বপূৰ্ণ নটিফিকেশ্যন প্ৰকাশ পাইছে আপোনালোকৰ কাৰণে। এটি সুখৰ বাৰ্তা লৈ আহিছে অসম সৰ্বশিক্ষা অভিযান মিছনৰ তৰফৰ পৰা, যে আপোনালোকৰ নিজৰ মাৰ্কশ্বিট অৰিজিনেল মাৰ্কশ্বিট চাৰ্টিফিকেটখিনি আপোনালোকে নিজে পাব এতিয়া। তো এইটো আজি প্ৰকাশ পাইছে আৰু এই সন্দৰ্ভত আৰু বিতংভাৱে চাবলৈ হ'লে এইটো নটিফিকেশ্যন আপোনালোকে নিজে ডাউনলোড কৰি বা নিজে মই দি আছোঁ, ইয়াৰ পৰা আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। এইটো 31 মাৰ্চলৈকে এইটো চাৰ্টিফিকেট মাৰ্কশ্বিট দিয়া হ'ব 21 তাৰিখৰ পৰা। জেনেৰেল যিটো টেট হৈছিল যে LP UP দুয়োটাই হ'ব আৰু নিজৰ নিজৰ যি জিলা সেইটো জিলাৰ স্কুল ইন্সপেক্টৰ অফিচৰ পৰা এইখিনি দিয়া হ'ব। আৰু যিসকল হোম ডিষ্ট্ৰিক্ট বা যিসকল কেণ্ডিডেটে নিজৰ জিলাত কি দিছিল, টেট এপিয়াৰ হৈছিল বা কিছুমান টেট চেণ্টাৰ দিয়া নাছিল, বেলেগ চেণ্টাৰ দিছে, সেইসকললৈও সেইটো হোম ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে নিজে নিজে কি কৰিব পাৰিব, আপোনালোকৰ নিজৰ মাৰ্কশ্বিট চাৰ্টিফিকেটখন ল'ব পাৰিব। তো এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰি পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়ালৈকে আজি ইমানতে দিছোঁ।